যেনেকা কৰি আছিল মোৰ লগত মনে হয় মোক ফাৰি পেলাব এনেকা উগ্ৰ হৈ গৈছিল, গুণ্ডা নিচিনা, ৰাস্তাৰ গুণ্ডা নিচিনা দুইজনে, সন্দীপ দত্ত আৰু মানস গুহ। এতিয়া মানস গুহ ক'ত কি কাম কৰে মই এইটো এতিয়া ক'ব বিচৰা নাই। দুইজনে এই দুইজন মানুহ যি সংগঠনত থাকিব এই সংগঠনৰ বৰবাদী একদম 100% হ'ব। দুজন মানুহ যিটো মোক মাৰপিট কৰিলে সিহঁতৰ এগেইনষ্টত মই পুলিচ কেছ এইকাৰণে কৰা নাই, মই কাৰো ভৱিষ্য বা কাৰো কেৰেক্টাৰ বেৰাক বা কাৰো ক্ষতি হোক এই কথাটো মই বিচৰা নাই। নমস্কাৰ। আজিৰ এই প্ৰেছ মিটটো একচুৱেলি মই 2 দিন আগত কৰিব লাগিছিল, কিন্তু মোৰ গা বেয়া থকাৰ কাৰণে অলপ জ্বৰ উঠিছিল, মই কৰিব পৰা নাই। এই প্ৰেছ মিটটোৰ দুটা এজেণ্ডা আছে। এটা হ'ল যোৱা 9 তাৰিখত মাৰ্চেণ্ট অফিচত মোৰ ওপৰত মাৰপিটৰ এটা কেছ হৈছিল, আৰু এটা হ'ল যে আমাৰ মাৰ্চেণ্টৰ ছেক্ৰেটাৰীয়ে নিজৰ চেয়াৰৰ মিছ ইউজ কৰি আছে পলিটিকেল এজেণ্ডাৰ কাৰণে। এটা পাৰ্টিৰ হৈ সি তাতে কাম কৰি আছে। এতিয়া ফাৰ্ষ্ট কথা হ'ল যিটো মোৰ লগত মাৰপিট হ'ল, মানে এইটো এটা অলপ ঘটনা আছে তাত, যে মই 9 তাৰিখত পুৱাত ছেক্ৰেটাৰীক খবৰ কৰিছিলোঁ দুটা ডিছকাশ্যনৰ কাৰণে। এটা আছিল আমাৰ যোৱাকালি যিটো মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল, শিৱ মন্দিৰ আমি মাৰ্চেণ্টত কৰিলোঁ, আৰু এটা আছিল বাজু হোটেলৰ এটা কেছ আছে, মোৰো আছে, প্লাছ 3টা আৰু দোকানদাৰৰ কেছ আছে যে সি মাল লৈ পইচা দিয়া নাই। সেইটোৰ কাৰণে মই মাতিছিলোঁ। আবেলি 8:15 মানত আমি তাত বহিছিলোঁ। আমি বাজু হোটেলৰ কেছত কথা পতাৰ সময়তে আমাৰ মাৰ্চেণ্টৰ ছেক্ৰেটাৰী সন্দীপ দত্তই ফট কৰি খং কৰি উঠিল, কয় আপুনি এই কেছ লৈ ইমান প্ৰেছাৰ কিয় কৰি আছে? মই ক'লোঁ এই কেছটো মই মাৰ্চেণ্টত দিছোঁ 24 জুলাই 2023-ত, অলমষ্ট 1 বছৰ হ'ল, আজিলৈকে বাজু হোটেলক নটিচ দিয়া হোৱা নাই। মোৰ কেছৰ পিছত বাজু হোটেলৰ এগেইনষ্টত আৰু 3টা কেছ আহিছে মাৰ্চেণ্টত, কিন্তু সি মাৰ্চেণ্টৰ পৰা বাজু হোটেলক এটাও নটিচ দিয়া নাই, কিন্তু বেলেগ কোনোবা কেছ হ'লে সি 1 দিন 2 দিনতে নটিচ দি দিয়ে। মই এইটো চাৰ্জ কৰাৰ কাৰণে তাক মাতিছিলোঁ যে এইটো সুধিম কিয় এনেকুৱা কেছ হ'ল। সি মোৰ ওপৰত খং কৰি মাৰিব বিচাৰিছিল, কিন্তু এই সময়ত মনোজ প্ৰতিম শ্বাহে মোক বাচালে। এই সময়ত আমাৰ ট্ৰেজাৰাৰ। তাৰপিছত হঠাৎ 10টা মানত কি বোলে এটা ল'ৰা আৰু আহিল মানস গুহ বুলি। এই ল'ৰাৰ লগত মোৰ তেনেকুৱা পৰিচয় হয়, মই 2 মাহৰ পৰা তাক চিনি পাওঁ। এই ল'ৰাটো আহিল, কিন্তু মই জানামতে সি মাৰ্চেণ্টৰ মেম্বাৰ নহয়। এতিয়া তাক কোনে তাতে মাতিল মই নাজানো। সি অহাৰ পিছত সন্দীপ দত্তই মোৰ লগত আকৌ এই বাজু হোটেলৰ কেছটো লৈ তৰ্কাতৰ্কি কৰিলে। তৰ্কাতৰ্কি কৰাৰ পিছত ফটকৈ মোক মাৰিব খুজিলে আৰু মোক হিট কৰিলে, মোৰ চাৰ্টৰ বুটাম চুটাম ছিঁড়ি দিলে, মোক টানি পেলাই টেবিলত একদম গোটা মাৰিলে এটা। তাৰপিছত অলপ মই দুখ পাইছোঁ, আৰু প্ৰচণ্ড বৰ্ষণ হৈ আছিল এই সময়ত মনোজ প্ৰতিম শ্বাহ আৰু তাতে আমাৰ মাৰ্চেণ্টৰ আৰু এজন এক্সিকিউটিভ মেম্বাৰ আছিল উত্তম দেৱনাথ। এই দুজনে তেওঁতক যেনে তেনে ৰুকি মোক পলাব দিছে তাৰ পৰা। মই এই বৰ্ষণত ভিজি যেতিয়া ওলাই আহিছোঁ, বাহিৰত আহি চাওঁ মোৰ এই ওপৰত 3টা বটম ছিঁড়ি গৈছিল। মই গাড়ীত বহাৰ পিছত চালোঁ, তাৰপিছত মই ঘৰত আহি মোৰ ছোৱালী এই ফটোটো তুলি মোৰ পুৰা ভিজা অৱস্থাত ফটোটো তুলিলে। তাৰপিছত এই মেছেজটো মই তাত দিলোঁ। কিন্তু এই কেছৰ আগত আৰু এটা ইয়াত ঘটনা আছে। এই বাজু হোটেল কেছটো লৈ আমি 1 বছৰত কমপক্ষে 50 বাৰ তাক মানে মুখত আৰু 2 বাৰ আমি ৰিটাৰ্ণত কৰিছিলোঁ আকৌ। তাৰপিছতো সি লোৱা নাই। একদিন সি মোক কৈছিল যে আপুনি যদি আমাক 20,000 টকা দিয়ে তেতিয়াহ'লে আমি মাৰ্চেণ্টত এই কেছটো নানি ওপৰত ছেটেলমেণ্ট কৰি দিম। এইটোও মই এগ্ৰী হৈছিলোঁ, ঠিক আছে 20,000 টকা মই দিম। কিন্তু ইয়াত কি হৈছে, আৰু 3টা কেছ অহাৰ পিছতো সি কৰা নাই। ডেট মিনছ কি, সি বাজু হোটেলৰ লগত কিবা এটা কানেকশ্যন কৰি পইচা টইচা খাই পেলাই কেছটো অনা নাই, বা তাক নটিচ দিয়া, এইটো এতিয়া সন্দেহ হৈ আছে মোৰ। এইটো একদম ক্লিয়াৰ কাট ভিউ। কোনোবা মানুহে চিন্তা কৰিলে তেনেকৈ ওলাব যে 1 বছৰ এটা কমপ্লেইন হোৱাৰ পিছত সি কিয় তাক নটিচ দিয়া নাই, তাৰ চকু যেতিয়াও দিব পৰা নাই। ইয়াৰ মাজতে এটা ঘটনা আৰু হ'ল যে মই যিটো পলিটিকেল কথাটো ক'লোঁ, মই যেতিয়া বিজেপি জইন কৰিব যাওঁ তাৰ আগতে সি মোক ক'লে আপুনি বিজেপি যাব নালাগে, বিজেপি ভাল পাৰ্টি নহয়। মই ক'ত যাম নাযাম এইটোতো সুধি নাযাওঁ, কাৰণ এই মানুহজন BPFৰ বাঙালী চেণ্ট্ৰেলৰ ভাইচ প্ৰেচিডেণ্ট হয়। সি মোক কৈছে BPFটো এৰিব নালাগে। মই BPF থাকিম না নাথাকিম বা মই বিজেপিত যাম না নাযাম এইটো মোৰ ডিচিজন, সি মোক প্ৰেছাৰ কৰিব নোৱাৰে। তাৰ এই মানে সি তাত বহি BPFৰ এজেণ্ডাবিলাক তাত চলাই আছে, পলিটিকেল এজেণ্ডা। এইটো বহুতবাৰ আমি প্ৰুভো পাইছোঁ। যোৱা ইলেকশ্যন যিটো MP ইলেকশ্যন হ'ল তাতেও সি আমাক কৈছিল
BPF হৈ কাম কৰিব লাগে মই ক'লোঁ এইটো আমাৰ নন পলিটিকেল অৰ্গেনাইজেশ্যন আমি পলিটিকেল কোনো ইছ্যু ইয়াত ডিছকাছ নকৰোঁ কিন্তু সি যেতিয়াই বহে তেতিয়াই পলিটিকেল ইছ্যুবিলাক আনি লয় তাতে গালি পাৰি থাকে সব পাৰ্টিতে গালি পাৰি এটা BPF পাৰ্টিয়ে ভাল তাৰ কাৰণে কংগ্ৰেছো বেয়া BJPও বেয়া UPPLও বেয়া ডেট মিনছ কংগ্ৰেছ আৰু BJPকে কি BPF পাৰ্টিটো ডাঙৰ হৈ গ'ল এইটো কেতিয়াও হ'ব নোৱাৰে এই এজেণ্ডাবিলাক চলোৱাৰ কাৰণে সি মোৰ এগেইনষ্টত আজি লাষ্ট 6 মাহৰ পৰা এটা কনস্পিৰেচি কৰি আছে কিন্তু এই কনস্পিৰেচিত ছাকচেছ হ'ব পৰা নাই কিন্তু এইদিনা ৰাতি যেতিয়া মই এইটো চাৰ্জ কৰিলোঁ চাৰ্জ কৰাৰ কাৰণে সি মোৰ ওপৰত হাত উঠালে এই হাত উঠাওটো মই সহ্য নকৰোঁ মই পৰহি ৰাতি প্ৰেচিডেণ্টৰ লগত লগ ধৰিলোঁ আমাৰ ৰাজীৱ ব্ৰহ্মৰ লগত প্ৰেচিডেণ্টক মই সব ডিটেইলছ দিলোঁ প্ৰেচিডেণ্ট মোক এচুৰেঞ্চ দিছে এইটো এটা একশ্যন হ'ব বুলি মোক এচুৰ কৰিছে আৰু এই বাজি হোটেলৰ কেছটোও সলভ কৰাৰ কাৰণে সি কৈছে এই কেছটো আমি প্ৰায়ৰিটি বেচিছত ল'ম আৰু এইটো চাম আৰু মাৰ্চেণ্টৰ ছেক্ৰেটাৰী এগেইনষ্টত মোৰ এটা প্ৰেচিডেণ্টক মই ডিমাণ্ড কৰিছোঁ তাক ইমিডিয়েট ইফেক্টৰ পৰা মাৰ্চেণ্টৰ পৰা ছাইড কৰি দিব লাগে কাৰণ এই মানুহ যদি তাত থাকে আৰু সি বাহিৰৰ পৰা মানুহ আনি গুণ্ডাগৰ্দি কৰিব এইটো নচলিব এই মানুহঘৰ কোন এই মানুহঘৰ মাৰ্চেণ্টৰ মেম্বাৰ নহয় সি সন্দীপৰ ওচৰত আহি মোৰ ওপৰত যিটো মাৰপিট কৰিলে তাহঁতৰ কণ্ডিশ্যন এনেকুৱা আছিল আপুনি মনোজ প্ৰতিম শ্বাহ আৰু উত্তম শ্বাহক মই বাৰ বাৰ ধন্যবাদ কৰি আছোঁ তাৰ কাৰণে মই বাছি ওলাব পাৰিছোঁ কিন্তু তাহঁতে যেনেকুৱা কৰি আছিল মোৰ লগত মনে মোক ফাৰি পেলাব এনেকুৱা উগ্ৰ হৈ গৈছিল গুণ্ডা নিচিনা ৰাস্তাৰ গুণ্ডা নিচিনা দুইজনে সন্দীপ দত্ত আৰু মানস গুহ এতিয়া মানস গুহ ক'ত কি কাম কৰে মই এইটো এতিয়া ক'ব বিচৰা নাই দুইজনে এই দুইজন মানুহ যি সংগঠনত থাকিব এই সংগঠনৰ বৰবাদী একদম 100% হ'ব কাৰণ দুইজনৰ বিহেভিয়াৰ মানুহৰ প্ৰতি ভাল নহয় আৰু মাৰ্চেণ্টক বাচাবৰ কাৰণে মই আজি এই প্ৰেছ মিটটো কৰিছোঁ মাৰ্চেণ্টত যদি এনেকুৱা মানুহ থাকে মাৰ্চেণ্টৰ ওপৰত কোন মানুহে বিশ্বাস কৰিব বা কোন মানুহে নিজৰ প্ৰব্লেম লৈ মাৰ্চেণ্টৰ ওচৰত যাব তাত যাবৰ কাৰণে কিবা এটা চ'ৰ্চ লাগে এতিয়া মাৰ্চেণ্টক ছেক্ৰেটাৰী যদি এনেকুৱা বিহেভ কৰে তেতিয়াহ'লে কোনোবা দোকানদাৰ বা কোনোবা আৰু মানুহ আছে তেওঁলোকক হেল্প লাগে মাৰ্চেণ্টৰ কোনেও নাযায় তাত এই কাৰণে মই প্ৰেচিডেণ্টক ৰিকুৱেষ্ট কৰিছোঁ তাক ইমিডিয়েট ইফেক্টৰ পৰা ছেক্ৰেটাৰী পদৰ পৰা চৰাই দিব লাগে কেছটো বাজি হোটেলৰ মোৰ দোকানৰ পৰা মাল লৈছিল মাল লোৱাৰ পিছত তাৰ 6.5 লাখ মান বাকী আছে ই পইচা দিয়া নাই মই মাৰ্চেণ্টক ছেক্ৰেটাৰীক সুধিছিলোঁ যে এই কেছটো মই মাৰ্চেণ্টক দিব পাৰিম মই 24 জুলাই 2022 এই কেছটো দিছোঁ তাৰ ওচৰত তাৰ সুধিয়ে দিছোঁ যে মই দিব পাৰিম না নাই তাৰপিছত আৰু 3টা ছেম কেছ আহিছে বাজি হোটেলৰ অভ্যাস মানুহৰ পৰা মাল লৈ পইচা নিদিয়ে এই অভ্যাসটো আজিৰ নহয় বহুত পুৰণা মই শুনিছোঁ কিন্তু মই দিছোঁ ঠিক আছে মানুহজন উন্নতি কৰিব পাৰে আৰু মই এই দুইজন মানুহ যিটো মোক মাৰপিট কৰিলে তাহঁতৰ এগেইনষ্টত মই পুলিচ কেছ এই কাৰণে কৰা নাই মই কাৰো ভৱিষ্য বা কাৰো কেৰেক্টাৰ বেৰাক বা কাৰো ক্ষতি হোক এই কথাটো মই বিচৰা নাই আৰু এটা কথা এই কেছৰ ভিতৰত মাৰ্চেণ্টৰ প্ৰেচিডেণ্ট বা মাৰ্চেণ্টৰ কোনো মেম্বাৰ ইনভলভ নহয় মাৰ্চেণ্টৰ ইয়াত ইনভলভ নহয় এইটো টোটালি সি পাৰ্চনেল লেভেলত ডিচিজন লৈ আছে ইয়াত মাৰ্চেণ্টক মই ব্লেম কৰা নাই মাৰ্চেণ্ট ক'তো ইনভলভ নহয় মাৰ্চেণ্টৰ কোনো মানুহে ইনভলভ নহয় আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টে মোক কৈছে মই প্ৰেচিডেণ্টক কৈছোঁ ইয়াত মাৰ্চেণ্টৰ কোনো দোষ নাই এজন মানুহে ইয়াত BPFৰ এজেণ্ডা চলোৱাৰ কাৰণে তাত বহি আছে এই কাৰণে এই মানুহক ইমিডিয়েট ইফেক্টৰ পৰা তাৰ পৰা চৰাই দিব লাগে সন্দীপ দত্ত যেতিয়া এতিয়া জেনেৰেল ছেক্ৰেটাৰী মাৰ্চেণ্ট এছ'চিয়েশ্যন আৰু তাৰ অৰিজিনেল পৰিচয় হ'ল এতিয়া BPF বাঙালী চেল চেণ্ট্ৰেলৰ ভাইচ প্ৰেচিডেণ্ট সি তাতে BPF পাৰ্টি হৈ এজেণ্ডা চলাই আছে মই মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ ভাইচ প্ৰেচিডেণ্টতে তাতে ভেলু নাই ভাইচ প্ৰেচিডেণ্টৰ কেছে সি নুশুনে সি যাক ভাল পায় তাৰ কেছ শুনে বেলেগ মানুহৰ কেছ নুশুনেতো এইটো বহুতবাৰ আমি প্ৰুফ পাইছোঁ এই কমপ্লেইনটো মই প্ৰেচিডেণ্টক আগতে কৰিছোঁ তাতে কিন্তু এজন মানুহ নিজৰ এজেণ্ডা হিচাপত কাম কৰি আছে যেইবিলাক BPFৰ এগেইনষ্টৰ মানুহ তাহঁতৰ কেছ নলয় তাহঁতৰ কথাও নুশুনে এই মানুহজন এই কথাটো ভাল নহয় মাৰ্চেণ্ট হ'ল নন পলিটিকেল অৰ্গেনাইজেশ্যন আৰু কোকৰাঝাৰৰ যিটো 1500-1700 দোকান আছে তাহঁতৰ অফিচ এটা তাতে সব দোকানদাৰৰ প্ৰব্লেম শুনা হয় এতিয়া যদি আমাৰ লগৰ প্ৰব্লেম ছেক্ৰেটাৰী পাৰ্চনেল লেভেলত লৈ যায় তেতিয়াহ'লেতো নহ'ব ন এইটোতো নচলিব ধন্যবাদ मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट
नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन। लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों। नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन। जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन।